Hello everyone, good morning. মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছো স্বাগতম। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি এটা কেক বনাম বুলি ভাবিছো আৰু কেনেকৈ বনাও আপোনালোককো দেখাও। তেনেহলে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। কেক বনাবলৈ মই লৈছো সৰু গিলাস এটাৰে 1 গিলাস ময়দা আৰু আমাক লাগিব কণী দুটা আৰু এইকেইটা মই ভাঙি লম। আৰু ইয়াত মই আধা গিলাস চেনি দি লৈছোঁ। চেনিটো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব, যদি বেছিকৈ খাই বেছিকৈ দি ল'ব। মই আধা গিলাস দি লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে ফেটি ল'ম। যিমান পাৰে আপোনালোকে সিমান ভালদৰে ফেটি ল'ব, কাৰণ কণীখিনি ভালদৰে মিক্স হ'লেহে আমাৰ কেকটো ভালদৰে ফুলি উঠিব। এইখিনি ফেটি লোৱা হৈ গ'ল আৰু মই এতিয়া ইয়াত ময়দাখিনি দি দিছোঁ আৰু ভালদৰে ফেটি ল'ম। আৰু মই আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ ইয়াত। আৰু মই ময়দা দিয়া গিলাচটোৰে আধা গিলাচ ৰিফাইন অইল দি দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে ফেটি ল'ম। এইখিনি মই ভালদৰে এতিয়া ফেটি ল'লোঁ আৰু মই এতিয়া ইয়াত অলপমান গাখীৰ এড কৰিম। আৰু মই কেকটো কুকাৰত বনাম, সেইবাবে মই এখন প্লেট ওলোটাকৈ লৈ লৈছোঁ আৰু কুকাৰৰ ঢাকনিখনৰ হুইচেলটো মই খুলি দিছোঁ আৰু 10 মিনিট মানৰ বাবে এইটো মই গৰম হ'বলৈ দিম। আৰু কেক বনোৱা বাতি মোৰ ওচৰত নাছিলে, সেইবাবে মই এটা টিফিন লৈ লৈছোঁ আৰু টিফিনটোত মই অলপমান ৰিফাইন অইল দি ভালদৰে তাত সানি ল'ম আৰু এখন পেপাৰ লৈছোঁ, ভালদৰে ৰাউণ্ডকৈ কাটি লৈছোঁ আৰু ইয়াত মই বহাই দিছোঁ। আৰু এয়া মিশ্ৰণখিনি দিবৰ বাবে ৰেডি হৈ গ'ল আৰু মই এতিয়া এইখিনি ইয়াত দি লৈছোঁ ভালদৰে। এইখিনি দিবৰ বাবে ৰেডি হৈ গ'ল আৰু মই অলপমান ওপৰৰ পৰা তল কৰি দিছোঁ যাতে ইয়াৰ বাবলছখিনি ওপৰলৈ ওলাই আহে। এইখিনি মই কুকাৰত বহাই দিলোঁ আৰু ইয়াৰ ঢাকোনখন মই লগাই দিম আৰু এইখিনি মই এতিয়া 40 মিনিটৰ বাবে ৰাখি দিম। 40 মিনিটৰ পিছত চাওকচোন, মোৰ কেকটো ইমান ভালদৰে ফুলি আহিছে আৰু কাঁহী এখনত উলিয়াই লৈছোঁ আৰু মই পেপাৰখন ভালদৰে আঁতৰাই ল'ম। আপোনালোকেও এনেকৈ বনাই চাব, কেকটো বহুত ভাল হয়, বহুত কোমল হয় খাবলৈ। আৰু এতিয়া মই চুৰি এখনেৰে ভালদৰে পিচ পিচকৈ কাটি ল'ম।
আৰু এই পিচ মই কাটি ল'লোঁ আৰু চাওকচোন আপোনালোকে কিমান ভাল হৈছে দেখিছে আপোনালোকে আৰু এয়া চাওক ইমান কোমল হৈছে বনাই চাব আপোনালোকেও এনেকৈ আৰু মই এইখিনি পিচ কৰি কাটি ল'লোঁ কাটিব নাজানিলোঁ ভালকৈ সেইবাবে অলপ দেখিবলৈ বেয়া হ'ল আৰু এয়া মই গাখীৰ চাহ পাতি দিছোঁ কেকৰ লগত খাবৰ বাবে আৰু এইজোপা যে দেৱদাৰু আছিলে ছাগলীয়ে গোটেই টকলা বনালে কিনি আনি ৰুইছিলোঁ বৰ দুখ লাগে এনেকৈ খাই টকলা বনাই দিলে আৰু এজোপা দেৱদাৰু এজোপা বাৰু নাই খোৱা কিন্তু নাজানো আৰু বাচেগে নে নাবাচেগে আৰু এইখিনি ছিজন ফুল মই এনেই গুটি ছটিয়াই থৈছিলোঁ বৰ ধুনীয়াকৈ ফুলিছে এতিয়া দেখি বৰ ভাল লাগে আৰু আপোনালোককো দেখাই দিলোঁ আৰু এইটো এটা প্লান্ট মই এনেই এইটোত লগাই থৈছিলোঁ ধুনীয়াকৈ বাঢ়ি আহিছে আৰু এইটো এতিয়া মই বেলেগ এটা টাবলৈ ট্ৰান্সফাৰ কৰি দিওঁ টাবটো যিহেতু সৰু সেইবাবে এইখিনি মাটি মই উলিয়াই ল'লোঁ আৰু এইটো এতিয়া কটাৰীয়ে ফুটা কৰি ল'ম কিমাননো আৰু গজাল দি গৰম কৰি ফুটা কৰিম সেইবাবে কটাৰীখন হৈ গ'ল এইটো ৰুই হৈ গ'ল আৰু মই এতিয়া ইয়াত অলপ পানী দি দিছোঁ